আজিৰ কবিতা মাছমৰীয়া ইত্যাদি। মাছমৰীয়াকেইটাৰ চিৎকাৰ আৰু আৰ্তনাদত সাৰ পালে দুপৰ বিলৰ গোটেই মাছবোৰে দোকমোকালিতে। কাৰোবাৰ ঘৰত যোৱাকালি ৰাতি পোহৰৰ বাবে নাছিল এটুপি কেৰাচিন। কাৰোবাই যোৱা ৰাতি পত্নীৰ নিখাৰতাৰ বুকুতে দেখিছিল দুখন দৰিদ্ৰতাৰ পাহাৰ। অন্য এজনৰ আকৌ ল'ৰা ছোৱালীকেইটাই মাজৰাতি টোপনিতে চিঞৰিছিল হৌ হৌ ইত্যাদি ইত্যাদি ইত্যাদি। সিহঁতৰ দুখত দুখী হৈ মাছকেইটাই ধৰা দিছিল এটা এটা সিহঁতৰ জালত। আজি গধূলি সিহঁতৰ জোৱা আৰু গেলামদৰ আড্ডাৰ বাবে যিকেইটা আছিল পৰ্যাপ্ত। আজি লকডাউনৰ অষ্টম দিন। লকডাউনৰ অষ্টম দিনত লৈ আহিছোঁ লকডাউনত কবিতাৰ উদ্যানৰ মোৰ অষ্টমটি কবিতা মাছমৰীয়া ইত্যাদি। কবিতাটো কেনে হৈছে জনাব। মোৰ চেনেল ষ্ট্ৰেছ ৰিলিফটো ছাবস্ক্ৰাইব কৰিব। কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব। আৰু তাৰ আগতে এই লকডাউনৰ সময়ত কোনেও যাতে বিনা কাৰণত ঘৰৰ বাহিৰ নোলায় আৰু ষ্টে হোম ষ্টে ছেফ।